ঘৰলৈ আগবঢ়াই নিবৰ কাৰণে কোন আহিছে চাওকচোন। আজি কি হেপী বাৰ্থডে 2022 চনৰ এই দিনটোতে আমাৰ মাজলৈ আহিছিলে আমাৰ এই সফৰ টোপোলাটো আৰু চাওঁতে চাওঁতে 3 বছৰ পাৰে হৈ গ'ল, গমেই নাপালোঁ। তাৰ আকৌ স্পাইডাৰমেন খুব প্ৰিয়, সেইকাৰণে মই বিচাৰি বিচাৰি তাৰ কাৰণে স্পাইডাৰমেন বেট এপাত আনিছিলোঁ। আনাৰ পিছতে একদম খেলাত লাগি গৈছে দেই। ইপিনে আকৌ চলিছে ডেক'ৰেশ্যন। বেলুন ফুলাবৰ বাবে হাজিৰা মানুহ লৈ আহিছোঁ আমি। লাগিলে আপোনালোকক কণ্টেক্ট কৰিব দেই। গধূলি আকৌ আয়তীসকলে নাম ধৰিলে। তাৰ মাজতে চলিলে আকৌ কেক কাটিং। বহুত ডাঙৰকৈ একো কৰিব নোৱাৰিলেও সুখী হোৱাকৈ যিখিনি সামৰ্থৰে পাৰিছোঁ সেইখিনি কৰি গৈছোঁ। আপোনালোকেও তাক মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। বাৰু তাৰপিছত হিমাবাই আৰু মুনু দুয়ো লগ হৈ চাহ তাহ ভগাই দিলে। এয়া হৈছে বাৰ্থডে বয় টুকু পেহীয়েক, এয়া হৈছে মাহীয়েক, ইপিনে হৈছে খুৰাক, এয়া ধুনু পেহীয়েক, ইপিনে মুনু পেহীয়েক আৰু এয়া আইটো মানে মই। কাৰোৰে অৱস্থা নোহোৱা হৈ আছে। বাৰু তাৰপিছত সকলোৱে আশীৰ্বাদ ল'লে। ইপিনে এওঁলোকে আকৌ গেলেৰী ভিউ লৈ আছে দেই। আমাৰ পিনে কলগছৰ ইমান অভাৱ হৈছে, প্ৰসাদ দিবৰ কাৰণে পলিথিন ব্যৱহাৰ কৰিব লগা হৈছে। বাৰু এয়া আকৌ ৰাতিৰ খানাৰ আয়োজন চলি আছে। আমাৰ এখন জাল পাতি থোৱা থাকে নহয়, আগৰ ভিডিঅ' চাইছে যদি দেখিছে, তাতে এই বৰালি মাছটো পালে। আজিৰ আকৌ ৰান্ধনি হৈছে আমাৰ বাপা আৰু মাহী। তেওঁলোকক ৰান্ধিবৰ বাবে যোগাৰ কৰি দি আমি ধুনীয়াকৈ জুই পোৱাত লাগিলোঁ। গাঁৱত ইমান ঠাণ্ডা, জুই নোপোৱাই নোৱাৰি। ইপিনে আকৌ ইহঁতকেইটাৰ মস্তি চাওকচোন। বাৰু নেক্সট মিনি ব্লগত আকৌ লগ পাম, আজিলৈ এৰিছোঁ, বাই।